हेलो दोस्तों, फाइनली गाइस আজি মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন কমপ্লিট হৈ গ'ল। ৩-৪ মাহ কষ্টৰ অন্তত মোৰ চেনেলটো মনিটাইজেশ্যন কৰিবলৈ সক্ষম হ'লো। এতিয়াৰ পৰা মোৰ আৰ্নিং হ'বলৈ আৰম্ভ হৈছে। গাইস, মই আজি মোৰ ইউটিউব চেনেলৰ YT ষ্টুডিঅ'টো খুলি আপোনালোকৰ আগত মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো এফালৰ পৰা চাই যাব। গাইস, এটা ইউটিউব চেনেল মনিটাইজেশ্যন কমপ্লিট কৰিবৰ কাৰণে সফলভাৱে চলাই নিবৰ বাবে বহুখিনি ক্ৰাইটেৰিয়া পূৰণ কৰিব লাগে। এই সকলোখিনি আপোনালোকৰ আশীৰ্বাদত আজি মোৰ হৈ উঠিল। মই নিজকে বহুত সুখী। আপোনালোকক বহুত 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 ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। দোস্ত, এইটো হৈছে মোৰ ইউটিউব চেনেলটো। ছাবস্ক্ৰাইবাৰ 1700 হৈছেগৈ। চেনেলটোৰ নাম হৈছে প্ৰক্ৰিয়া কাৰ্টন। গাইস, একমাহ ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু মই একমাহৰ আগতে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ। ইউটিউবে ৰিউজ কণ্টেণ্টৰ বাবে মোক একমাহ ধৰি ৰিজেক্ট কৰি ৰাখিছিলে। গাইস, ৩-৪ দিন আগতে মোৰ একমাহ কমপ্লিট হৈছিলে। তাৰপিছত ৰি-এপ্লাই বটন নতুনকৈ খোল খালে আৰু মই নতুনকৈ আবেদন কৰিলোঁ। নতুনকৈ আবেদন কৰাৰ পিছত ইউটিউবে মোৰ চেনেলটো নতুনকৈ ৰিভিউ কৰিলে আৰু মোৰ চেনেলটো আৰ্ণ কৰিব পৰাকৈ সুবিধা কৰি দিলে। সেইকাৰণে মই ইউটিউবক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। এইবোৰ হৈছে মোৰ চেনেলত আপলোড কৰা ভিডিঅ'। আপোনালোকে যদি চোৱা নাই, এবাৰ মোৰ চেনেলটো চাৰ্চ কৰি চাব। গাইস, এইটো হৈছে মোৰ ইউটিউবৰ YT ষ্টুডিঅ'। আপোনালোকক মই দেখুৱাইছোঁ। মোৰ ৰেভিনিউটো মই দেখাব নোৱাৰি, ইউটিউবৰ গাইডলাইনৰ বাহিৰত হয়, সেইটো কাৰণে মই ব্লাৰ কৰি দিছোঁ। দোস্ত, মই আজি আপোনালোকক ক'ম মই কেনেকৈ ভিডিঅ' বনাওঁ, কোনটো এপ্লিকেশ্যনত ভিডিঅ' বনাওঁ। আপোনালোকক মই আজি সকলোখিনি দেখাওঁ। আপোনালোকে যদি ভিডিঅ' বনাব বিচাৰে, আপোনালোকে বনাব পাৰিব। এইটো কোনো স্পনচাৰ ভিডিঅ' নহয়। আপোনালোকে বহুতে মোক ভিডিঅ' কেনেকৈ বনাওঁ সুধি থকাৰ কাৰণে মই আজি এই এপ্লিকেশ্যনটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এইটো এপ্লিকেশ্যনৰ নাম হৈছে টুইনক্ৰাফ্ট। গুগল প্লে ষ্ট'ৰত গৈ আপোনালোকে এইটো নামত চাৰ্চ কৰিলে আপোনালোকে এই এপ্লিকেশ্যনটো পাব। এই এপ্লিকেশ্যনটোত ভিডিঅ' বনাবলৈ যাওঁতে আপোনালোকে সকলোখিনি কেৰেক্টাৰ নাপাব। ইয়াত মান্থলি, কোৱাৰ্টাৰলি, ইয়েৰলি হিচাপত আপুনি ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। তাৰপিছতহে আপোনালোকে ভিডিঅ' ল'ব পাৰিব, নতুন নতুন কেৰেক্টাৰ ল'ব পাৰিব। আৰু বন্ধুসকল, আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিম, এই এপ্লিকেশ্যনটোৰ জৰিয়তে যদি আপোনালোকে ভিডিঅ' বনাম বুলি ভাবে, তেনেহ'লে কোনো কপিৰাইট ষ্ট্ৰাইক নাহে। আপোনালোকে নিজৰ ভইচ অভাৰ দি এইটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে ভিডিঅ' বনাব পাৰে। আপোনালোকে ইউটিউবত ভিডিঅ' দিওঁতে বেলেগৰ কণ্টেণ্ট ডাউনলোড কৰি ইউটিউবত আপুনি কোনোপধ্যেই ছাকচেছ হ'ব নোৱাৰে। আৰু ইউটিউবে সকলো এলগৰিদমৰ জৰিয়তে সকলোখিনি গম পাই যায়। সেইটো কাৰণে নিজৰ ভইচ অভাৰ, নিজৰ কণ্টেণ্ট দি আপোনালোকে ভিডিঅ' বনাবলৈ চেষ্টা কৰিব। আপুনি ইউটিউবৰ পৰা আৰ্ণ কৰিম বুলি ভাবিলে আপোনাৰ ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগিব, ৰেগুলাৰ নিজৰ কণ্টেণ্ট দিব লাগিব। নিজৰ যদি একো নাথাকে, তেতিয়াহ'লে ইউটিউবত কোনোপধ্যেই ছাকচেছ হ'ব নোৱাৰে। বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদিহে মোৰ চেনেলটো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।